মুহূৰ্তত উপস্থিত আছোঁ গুৱাহাটীৰ মাজমজিয়াৰ কলাক্ষেত্ৰত। এই কলাক্ষেত্ৰত তিনিবাৰৰ মুখ্যমন্ত্ৰী, অতি জনপ্ৰিয় মুখ্যমন্ত্ৰী, তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে। এতিয়া আমি কিছু ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে, তেওঁলোকৰ পৰা কিছু মতামত জানিবলৈ চেষ্টা কৰিম। তৰুণকক আপুনি কিমান দিনৰ পৰা জানে? চাওক, আজি তেখেতে 15 বছৰ অসমত ৰাজত্ব কৰিছিল। 2001 চনৰ পৰা 2015 চনলৈকে তেওঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে আছিলে। তেওঁক আমি ব্যক্তিগতভাৱে ইমান বেছি লগ পোৱাৰ সুযোগ পোৱা নাই, কিন্তু এজন মুখ্যমন্ত্ৰী হিচাপে আৰু ভাৰত তথা অসমৰ এজন মানে অতিশয় জনা বুজা এজন ৰাজনীতিবিদ তথা এজন আইনজ্ঞ আৰু এজন ভাল আদৰ্শৰ মানুহ বুলি মই সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ মানুহে জানে। আৰু তেওঁক আজি আজি পৰহি তেওঁৰ যিহেতু মৃত্যু হৈছে, আজি আমাৰ সমগ্ৰ অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰ এজন পিতামহ স্বৰূপ এজন ৰাজনীতিবিদ হেৰুৱাইছে। আৰু তাৰ কাৰণে আজি আমি অসমৰ ছাত্ৰ সমাজ, ভাৰতবৰ্ষৰ ছাত্ৰ সমাজ সকলো আমি মৰ্মাহত হৈছোঁ। আৰু তেওঁৰ আত্মাৰ সদগতি কামনাৰ কাৰণে আমি কামনা কৰিছোঁ, যাতে তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰে, তাৰ আমি কামনা কৰিছোঁ। আৰু আজি তেখেত এনেকুৱা এজন ব্যক্তি আছিলে, যিজন ব্যক্তিৰ বগাৰ চাৰ্টত যেনেকৈ ক'লা দাগ নপৰে, তেনেকুৱা এজন ৰাজনীতিবিদ আছিলে, যিজনৰ মানে কোনো দুৰ্নীতিৰ কোনো অভিযোগ নাই। 15 বছৰ তেওঁ অসমক ৰাজত্ব কৰিছিলে। তেওঁ আজি 40ৰ পৰা 45 বছৰ বয়সৰ পৰা 40-45 বছৰৰ পৰা তেওঁ ভাৰতৰ ৰাজনীতিত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। কিন্তু তেনেকুৱা এজন ব্যক্তি আজি অসমত চাওক, ভাৰতবৰ্ষত চাওক, যিবিলাক ৰাজনীতিবিদ আছে সকলোৰে কোনো নহয় কোনো এটা দুৰ্নীতিৰ অভিযোগ থাকে, কিবা বদনাম থাকে, এনেকুৱা থাকে। কিন্তু তেওঁ এনেকুৱা এজন ব্যক্তি আছিলে, যি ব্যক্তিয়ে কোনো দুৰ্নীতিৰ কোনো অভিযোগ নাছিলে। আৰু তেওঁৰ যি মিচিকীয়া হাঁহি আছিলে, সেই মিচিকীয়া হাঁহি অসম তথা ভাৰতবৰ্ষৰ সকলো মানুহে আপ্লুত কৰি পেলাইছিলে। আৰু তেওঁৰ যি ৰাজনীতিৰ যি জ্ঞান আছিলে, তেওঁ ইমান ৰাজনীতি ইমান দক্ষ আছিলে, ইমান এজন ভাল আইনজ্ঞ আছিলে। আৰু আমি নিজে এজন আইনৰ ছাত্ৰ হিচাপে তেওঁ নিজে এজন আইনজ্ঞ আছিলে। তাৰ কাৰণে আমি গৌৰৱবোধ কৰোঁ যে এনেকুৱা এজন ব্যক্তিৰ আইন শিকিছে। আৰু সকলোকে মই সেইকাৰণে আহ্বান জনাম যে সকলোৱে যাতে যিসকলে ৰাজনীতিৰ পথাৰত ভৰি দিয়ে, তেওঁলোক ব্যক্তিয়ে এনেকুৱা আইনৰ পৰা লৈখিনি সকলো বিষয়ত যদি অভিজ্ঞ থাকে, তেতিয়াহ'লে এখন সমাজ বা এখন ৰাজ্য, এখন দেশ চলোৱাত খুব সহজ হয়। সেইকাৰণে আজি আমি বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ তথা সদৌ অসম আইন ছাত্ৰ সন্থাৰ মই এজন সাংগঠনিক সম্পাদক হিচাপে আজি ইয়াত উপস্থিত হৈছোঁ আৰু শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তথা ভাৰতবৰ্ষৰ অসমীয়াৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো স্বাৰ্থত যি কাম কৰি থৈ গৈছে, এই অতুলনীয়, আমি কেতিয়াও পাহৰিব নোৱাৰিম। তেখেতৰ আইডিঅ'লজি আমি যুৱ প্ৰজন্মই আগন্তুক দিনক অনুসৰণ কৰি আমি বহুত বিগত দিনত আগবাঢ়ি যাম। আমি অনুসৰণ কৰি আগবাঢ়ি যাব লাগিব। আৰু তেখেতৰ যি আমাৰ অসমবাসীৰ অসমৰ স্বাৰ্থত যি কৰি থৈ গ'ল, এই আমি কেতিয়াও পাহৰিব নোৱাৰিম। তো এই কথাষাৰ মই ক'ব বিচাৰোঁ যে অকল কংগ্ৰেছ দলে নহয়, অসমবাসীৰ প্ৰত্যেকটো ব্যক্তি এই কথাটো মনত ৰাখিব। গোটেই অসম বুলি নহয়, গোটেই ভাৰতবৰ্ষৰ ভিতৰত বহুত ভাল এজন নেতা, যি আমাৰ অসমৰে তিনিবাৰৰ কাৰণে 15 বছৰৰ কাৰণে মুখ্যমন্ত্ৰী আছিল, প্লাছ লগতে 4বাৰৰ কাৰণে লোকসভাৰ আপোনাৰ সাংসদো আছিলে। তো সেইজন নেতাৰ মৃত্যুৱে আজি গোটেই অসমবাসীৰ ৰাইজৰ আজি এনেকুৱা প্ৰভাৱ পেলাইছে যে আমি কেতিয়াও ভবা নাই যে আজি এই দিনটো আহিব। এতিয়া মৃত্যুটো অনিবাৰ্য চবৰে যদিও, কিন্তু ইমান ভাল এজন নেতা, ইয়াৰ মৃত্যুৱে আমাক আজি বহুত দুখ দিছে মনত। প্লাছ আজি যে আমি এই অশ্ৰুসিক্ত নয়নেৰে যে তেখেতক বিদায় দিব লগা হৈ আছে, সেয়া বহুত মৰ্মান্তিক এটা বিষয় হৈ পৰিছে।